Welcome to my YouTube channel SMS tutorial. আজি এইটো ভিডিঅ'ত কম যে আপুনি ডাইৰেক্ট ভয়েস দি কল লগাব পাৰিব কোনো একো কৰিব লগা নাই আপুনি কি কৰিব ডাইৰেক্ট প্লে ষ্টৰত যাব প্লে ষ্টৰত যাই এটা এপছ ইনষ্টল কৰিব লাগিব এপছটোৰ নাম হ'ল ভয়েস কল ডাইলাৰ এইটো এপছৰ লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব এইটো স্যাৰ 3 নম্বৰ যেটো আছে ভয়েস কল ডাইলাৰ মোৰ তাত ইনষ্টল কৰা আছে মই ওপেন কৰি আছো এপছৰ আইকনটো চাই লওক এনেকৈ এপছৰ আইকন মোৰ তাত ইনষ্টল কৰা আছে মই ডাইৰেক্ট ওপেন কৰিম যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব আৰু শেয়াৰ কৰিব আগতে মই সেটিংৰ কথাটো কৈ লও সেটিংত যাব যোৱাৰ পিছত তলত এইবিলাক যি আছে আপুনি কি একো কৰিব নালাগে তলত জাস্ট চাব যাই কল আফটাৰ বুলি লিখা আছে ইয়াত তাৰ মানে কল লগোৱাৰ পিছত কিমান সেকেন্ড পিছত আপোনাৰ কলটো লাগিব হেতু লিখা আছে যদি 3 সেকেন্ড দিব খুজে 3 সেকেন্ড পিছত লাগিব যদি 0 সেকেন্ড দিব খুজে 0 সেকেন্ড পিছত লাগিব মই 1 সেকেন্ড দিলু দিয়াৰ পিছত এতিয়া মই যিকোনো এটা কন্টাক্ট নাম্বাৰ কৈ আছো আশরাফুল বাই লাগি গৈছে আৰু এটা ট্রাই কৰি আছো বিট্টু এটু কল Number you are calling is switched off. Please call again later. মোৰ ভিডিওটো ভাল চেনেলটো আকৌ এবাৰ কৈ দিছো সাবস্ক্ৰাইব কৰিব লাল এটা বটন আছে এটো তাতে ক্লিক কৰি দিব তাৰ লগত যাতে আৰু এটা ঘণ্টি বেল আছে তাতো এটা ক্লিক কৰি দিব যাতে মই নিউ ভিডিও দিয়াৰ লগে লগে আপোনালোকে ভিডিওটো সোনকালে চাব পাৰে ওকে বাই টেক কেয়াৰ জয় আই অসম